স্যার আপুনি সোধা কুৱেশ্যনটোৰ এনচাৰটো আঙুলিৰে দেখাই দিলে হ'বনে? হ'ব দিয়া হ'ব, জলদি কৰা, মোৰ আকৌ বেলেগ স্কুলত যাবলগীয়া আছে। ঐ মিস্ত্ৰী, ফটাফট মোক বঢ়িয়াকৈ চুলি কাটি দিছোন। আৰে মাষ্টাৰ বাবু, কিহৰ চিন্তা কৰিছে? মই আপোনাৰ চুলি এতিয়াই বঢ়িয়াকৈ কাটি দি আছোঁ। জলদি কৰ ভাই, তোৰ এতে চাদা মাৰি থকালৈকে ৰখি থকাৰ মোৰ টাইম নাই, জলদি কৰ। আৰে মাষ্টাৰ বাবু, আপুনিতো 2-3 দিন আগতে দাঢ়ি চুলি কাটি কৈছে, আকৌ আহিলে যে ইমান সোনকালে? নকবি ভাই, আজি আমাৰ স্কুলত দুপৰীয়া ইন্সপেক্টৰ অহা কথা আছে, সেইটো কাৰণে মোৰ চিন্তা হৈ আছে। আৰে বাপৰে, আপুনি এই মাষ্টাৰ মানুহ হৈ কি বেয়া কাম কৰিলে এতিয়া? আপোনাক যে ইন্সপেক্টৰ বিচাৰি আহিব স্কুলত। ঐ মক্কেল, এইটো সেই পুলিচৰ ইন্সপেক্টৰ নহয়, এইটো সেই স্কুলৰ ইন্সপেক্টৰ হয়। বাদ দে, তই এইবিলাক বুজি নাপাবি। তই মোৰ জলদি চুলি কাট, মোৰ দেৰি হৈ আছে। আচ্ছা, মইতো আকৌ ভাবিছিলোঁ আপোনাক পুলিচে স্কুলৰ পৰা উঠাই লৈ যাব আহি আছে। আচ্ছা মাষ্টাৰ বাবু, আপোনাক এটা কথা সুধোঁ। যোৱাকালি আপোনাৰ ভাইটি এখন মোৰ দোকানত আহিছিলে আৰু চুলি কাটিছিলে, সেইটো কাৰণে কথাটো সুধিলোঁ। আচ্ছা, আপোনাৰ ভাইটি কেইটা আছে? ভাই, তই মাছ কটা দাখান দিয়ে মোক যিটো মোচনত চুলি কাটি আছা, যদি মই আজি তোৰ হাতৰ পৰা বাচি যাওঁ তেতিয়াহ'লে 5টাই থাকিম আমি। আপুনি খাৰাপ নাপাব, আপোনাক মই এনেই সুধিলোঁ, আপুনি স্কুলত কি পঢ়ায়? আপুনি স্কুলত মেথছ পঢ়ায় না কি পঢ়ায়? নাই ৰে ভাই, মই ইংলিছ পঢ়াওঁ, কিন্তু মাজে মাজে মই মেথছ পঢ়াওঁ। আৰে ভাই, তোকতো মই লাষ্ট টাইমো কৈছোঁ মই কি পঢ়াওঁ, তই যে আজি আকৌ মোক মেথছৰ কথা সুধি আছ কেলে? মাষ্টাৰ বাবু, আপুনি বেয়া নাপাব, মানে কি মেথছৰ কথা সুধিলে আপোনাৰ চুলিকেইটা খাৰা হৈ যায়, মই এইটো লক্ষ্য কৰিছোঁ, আৰু তেতিয়া মানে মোৰ কাটিব অলপ আচান হৈ যায়। ঐ, তই বেছি বকি আছ, তই কথা বেছি কৈ আছ, গম পাইছ না? কথা বাদ দে, চুলি কাট, মোৰ দেৰি হৈছে। গুড মৰ্ণিং ষ্টুডেণ্টছ। গুড মৰ্ণিং স্যাৰ। আচ্ছা, তোমালোকেতো চবেই গম পোৱা আজি আমাৰ এটা বিশেষ দিন। আজি আমাৰ স্কুলত স্কুল ইন্সপেক্টৰ আহিব আৰু তোমালোকৰ পঢ়া শুনা চাব, গতিকে সকলোৱে ভালকৈ এনচাৰ দিবা। এই মইতো, তই কি ইয়াতে টোপনি মাৰিব আহিছ? নাই ছাৰ, ৰাতিপুৱা যে অলপ সোনকালে উঠিলোঁ, সেইটো কাৰণে অলপ মানে আৰু। ঠিক আছে বাৰু, মই চবকে কৈছোঁ, আজি কিন্তু ইন্সপেক্টৰ ছাৰে যি সোধে ভালকৈ এনচাৰ দিবা, আৰু যদি তোমালোকে নোৱাৰা মই পিছফালে থিয় হৈ থাকিম, তোমালোকক মই ইচাৰা কৰিম, মোৰ পিনে চাবা হা, মোৰ কিন্তু সন্মান নাখাবা। অ'কে ছাৰ। গুড মৰ্ণিং ষ্টুডেণ্টছ। গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং ছাৰ, প্লিজ বহক ইয়াতে। ষ্টুডেণ্টছ, তোমালোকৰ পঢ়া শুনা কেনেকুৱা চলি আছে চবৰে, ভালনে? ভাল ছাৰ, ভালে চলি আছে। ভেৰি গুড, ঠিক আছে। এতিয়া তোমালোকক মই এটা কুৱেশ্যন সুধিম, তোমালোকে এনচাৰটো দিব পাৰা নেকি চাওঁ বাৰু। আচ্ছা ভাইটি, তুমি কোৱাচোন বাৰু, লোটাছক অসমীয়াত কি বুলি কয়? কিন্তু বাহিৰৰ ফালে ছাৰে মোক কি ইচাৰা কৰি আছে? বাহিৰততো সেইটো ঘোঁৰা। লোটাছ মানে ঘোঁৰা নেকি? যদি ভুলকে কৈ দিওঁ আৰু লাজ পাম। ছাৰে হাতেৰে এইটো গোল গোল কি ইচাৰা কৰি আছে? এইটো গোল গোল কি বস্তু আছে বাহিৰত? একো ধৰিব পৰা নাই। আচ্ছা, এটা কাম কৰোঁ, লাজ পোৱাতকৈ ময়ো বাহিৰৰ পিনে আঙুলি দেখাই দিওঁ ইন্সপেক্টৰ ছাৰক, ছাৰে যি বুজি পাই পাব আৰু। ছাৰ, আপুনি সোধা কুৱেশ্যনটোৰ এনচাৰটো আঙুলিৰে দেখাই দিলে হ'বনে? হ'ব দিয়া হ'ব, জলদি কৰা, মোৰ আকৌ বেলেগ স্কুলত যাবলগীয়া আছে। এটা কুৱেশ্যনৰ এনচাৰ দিওঁতে যদি ইমান টাইম লাগে, জলদি কোৱা, দেখাই দিয়া। ছাৰ, সেইয়া সোঁফালে। আচ্ছা, সৌটো দেখাইছা ন?
ভেৰি গুড ইউ আৰ এ স্মাৰ্ট বয় চাবাছ আচ্ছা মাষ্টাৰ বাবু আপুনি ল'ৰা ছোৱালীক ভালকৈ পঢ়াইছে যেন মোৰ অনুমান হৈছে কাৰণ সি ল'ৰাটোৱে ভাল এনচাৰ দিলে বঢ়িয়া কাম কৰিছে আপুনি গুড কিপ ইট আপ আৰু মই এতিয়া গৈ থাকোঁ আৰু আপুনি চিন্তা নকৰিব আপোনাৰ স্কুলৰ ৰিপৰ্ট মই ভাল বুলিয়েই ছাবমিট কৰিম থেংক ইউ ছাৰ থেংক ইউ ছ' মাছ মই যাওঁ এতিয়া চাবাছ মটু তোৰ কাৰণে আজি আমাৰ স্কুলৰ সন্মান বাচি গ'ল চালা তোমালোকে ই কিমান স্মাৰ্টলি এনচাৰ দিলে থেংক ইউ ছাৰ কিন্তু এটা কথা মটুক যদি মই পিছপিনৰ পৰা ইচাৰা নকৰিলোহেঁতেন সি কিন্তু এনচাৰটো দিব নোৱাৰিলেহেঁতেন হয়নে মটু কোৱাচোন সেইটোতো হয় ছাৰ আপুনি যেতিয়া মোক হাতেৰে বাহিৰৰ পিনে ঘোঁৰাটোৰ পিনে দেখাইছিল তেতিয়াই মই মানে এনচাৰটো গম পাই গৈছোঁ আৰু আপুনি হাতেৰে ইচাৰা কৰিছিল গোল গোল বস্তু এটা তোক মই বাহিৰত কেতিয়া ঘোঁৰা দেখালোঁ তোকতো দেখাইছিলোঁ মই পদুম ফুল বাহিৰত যে পুখুৰীত পদুম ফুলবিলাক ফুলি আছে তোক সেইফালে চাব দিছিলোঁ মই তই কচোন তই এনচাৰটো কি ভাবি আছিলি নাই ছাৰ মইতো ভাবিছিলোঁ বেলেগ মই আকৌ ভাবিছিলোঁ এনচাৰটো হ'ব ঘোঁৰাৰ আণ্ডা হা তই ভাগ্য ভাল মুখেৰে নকলি ইচাৰা কৰিলি নহ'লে আজি মোৰ পুৰা স্কুলৰ সন্মান গ'লহেঁতেন গাধা ভালকৈ পঢ়া শুনা নকৰ